পুৰস্কাৰ আৰু দ্বিতীয় পুৰস্কাৰৰ লগত ট্ৰফি আছে নেকি? প্ৰথম পুৰস্কাৰৰ লগত ট্ৰফি এটা আছে, মেন অফ দ্য মেচ আছে। দ্বিতীয় পুৰস্কাৰৰ লগত ট্ৰফি এটা আছে, মেন অফ দ্য মেচ আছে। হয়, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে কোচৱা লাইভ 365। এই মুহূৰ্তত মই উপস্থিত আছোঁ চানখোলা গাঁৱত। ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত এদিনীয়া যি ভলীবল প্ৰতিযোগিতা আয়োজন কৰা হৈছে, এই সন্দৰ্ভত মই কিছু তথ্য জানিবলৈ চেষ্টা কৰিম। দেখা গৈছে যে চানখোলা ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত এদিনীয়া যি ভলীবল প্ৰতিযোগিতা আয়োজন কৰা হৈছে, এই সন্দৰ্ভত আপোনালোকে কি ক'ব, বা এই খেলৰ কি প্ৰথম পুৰস্কাৰ কি আৰু দ্বিতীয় পুৰস্কাৰ কি? এয়া আমাৰ এদিনীয়া কাৰ্যসূচী চানখোলা ডেইনাত ভলীবল প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। প্ৰথম পুৰস্কাৰ হৈছে ৫,০০১ টকা আৰু দ্বিতীয় পুৰস্কাৰ হৈছে ২,৫০০ টকা। আচ্ছা, ৫,০০১ টকা প্ৰথম পুৰস্কাৰ আৰু ২,৫০০ চলাই আছে। গতিকে এই খেল সন্দৰ্ভত আপুনি কি ক'ব? খেলটো আমাৰ চানখোলা ফ্ৰেণ্ডছ ক্লাবৰ হৈ মই সম্পাদকৰ সেইমতে মই কওঁ যে আজি খেলখন যিটো আৰম্ভ কৰা হৈছে, আৰম্ভটোত আমাৰ অতি সুন্দৰকৈ হ'ব লাগে আৰু যিসকল টিম আছে, টিমসকলে দল আছে, দলবিলাক আমাৰ জইন কৰিব লাগে। আমি সুন্দৰভাৱে পৰিচালনা কৰিম বুলি এটা আশা লৈছোঁ আৰু আমাৰ ফ্ৰেণ্ডছ ক্লাব আমাৰ যুৱ প্ৰজন্মৰ এটা ইচ্ছা আৰু উৎসাহৰ কাৰণে আমি এইখিনি আগুৱাই লৈ যাব বিচাৰিছোঁ। খেল বিষয়বস্তুটো যিটো ট্ৰফি কিবা তেওঁলোক সভাপতি ডাঙৰীয়াই ক'লেই, সেইখিনিলৈকে মই নকওঁ। আৰু আচ্ছা, খেলৰ যিটো আপোনালোকে তাৰিখ নিৰ্ধাৰণ কৰিছে, তাৰ তাৰিখটো জনাই দিব। অহা 12 তাৰিখ দেওবাৰ, ফেব্ৰুৱাৰী 12 তাৰিখ দেওবাৰ। তাৰমানে ৰাতিপুৱাৰ ভাগৰ পৰা ষ্টাৰ্ট হ'ব নে আপোনাৰ দিনৰ 2টা বজাৰ পৰা ৰাতি কিমানলৈকে যায় আৰু মানে এদিনীয়া কাৰ্যসূচী। তাৰমানে এনেহে কাৰ্যসূচী বুলি ক'ব পাৰি। কাৰ্যসূচী ক'ব পাৰি, হয়। আচ্ছা, এই সন্দৰ্ভত যিসকলে আমাৰ লাইভখন চাই আছে বা আমাৰ লাইভখন চাই পেলাই যোগাযোগ কৰিব বিচাৰে তেখেতলোকে কিবা বৰঙণি হিচাপে আগবঢ়াব লাগিব নেকি? তাৰমানে ভৰ্তি মাচুলটো 500 টকাকৈ লোৱা হয়। তাৰমানে ভৰ্তি যিটো মাচুল আছে, সেই মাচুলটো 501 টকা 501 টকাকৈ ভৰ্তি মাচুল দিবলগীয়া হ'ব। আচ্ছা, তাৰমানে 501 টকাকৈ ভৰ্তি মাচুল কমিটিৰ ফালৰ পৰা ধাৰ্য কৰা হৈছে। হয়, দৰ্শকসকল, আপোনালোকে চাই আছিলে কোচৱা লাইভ 365। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।